আশা ৰাখিছোঁ সকলো ভালে আছে, হাঁহি আছে, সুস্থ আছে আৰু মোৰো ভাল। সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি ভাবিছোঁ অকমান মুখখন চাফা কৰোঁ। সেইকাৰণে ভাবিছোঁ মই আজি কেনেকেনো মুখখন অকমান তাৰমানে ইমান গৰম পৰিছে, গৰমত মুখত যি লেতেৰা থাকে সেইবিলাক মাজে মাজে যদি আমি চাফা কৰি নাথাকোঁ সেইবিলাক পিছত গৈ পেলাই সেইবিলাকেই পিম্পলছ হৈ গৈ বা কিবা কিবি হৈ মুখত ডাৰ্ক স্পট এনেকৈ কিবা কিবি হৈ যায়। সেইকাৰণে ভাবিছোঁ মাজে মাজে মুখখন চাফা কৰি থাকিব লাগে। সেইকাৰণে মই আজি মুখখন চাফা কৰিবলৈ লৈছোঁ আৰু ভাবিছোঁ কেনেকৈ মুখখন চাফা কৰোঁ আপোনালোকৰ লগত একেলগে শ্বেয়াৰ কৰোঁ। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তেতিয়াহ'লে মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। আৰু আজি মই প্ৰথমতে মুখখন চাফা কৰিম, ফুটটো ৰাখি লৈছোঁ আৰু মুখখনত আজি মই প্ৰথমতে দৈ লগাম। বাতি এটা লৈছোঁ আৰু এয়া 1 চামুচ মই দৈ লৈছোঁ। এই নেমু ফালৰ মই এনেকৈ অলপ চেপি লৈছোঁ। এতিয়া মই দৈ আৰু নেমুখিনি এনেকৈ ভালদৰে হাতেদি মিহলাই লৈছোঁ। এইখিনি দি মই মুখখন চাফা কৰি ল'ম। যিহেতু গৰম পৰিছে, এইকেইদিন গৰমত তেনেই মুখখন মানে মুখবিলাক লেতেৰা হৈ যায়। মুখেই নহয়, ডিঙি, হাত চাত এইবিলাক চব ক'লা পৰে আৰু এনেকৈ দৈ আপোনালোকে অকল মুখৰ বাদে হাততো সানিব পাৰে। ক'ৰবাৰ পৰা মানে আহি গৰমত দৈটো দি পেলাই আপুনি অলপ নেমু লৈ পেলাই দৈৰ লগত এনেকৈ যদি লগায় তেতিয়াহ'লে যিটো ছানবাৰ্ণ সেইটোও নাইকিয়া হয়। এনেকৈ মুখখন ভালদৰে এতিয়া চাফা কৰি লৈছোঁ। এইখিনি মই ইমানখিনিলৈকে কৰিলোঁ। মই 1 মিনিটমান কৰিছোঁ আৰু এইখিনি যে আছে এতিয়াও থকাখিনি মই এনেকৈ হাতত লগাই দিছোঁ। ভাল হয় দৈ। আপোনালোকে যদি ঘৰত কাৰোবাৰ এনেকৈ কৰিব পৰা সুবিধা আছে দৈ, তেনেকৈ আপোনালোকে এতিয়া গৰমৰ দিনকেইটা মানে যাবৰে হৈছে, তথাপিও আপোনালোকে 2-3 দিনৰ মূৰে মূৰে এনেকৈ কৰিবচোন। তেতিয়া কি হয়, দৈটো যদি আমি লগাই থাকোঁ, ঠাণ্ডা দিনত যে স্কিনখন আমাৰ ফাটি যায় নহয়, তেতিয়া খুব ভাল মানে নাফাটা হৈ যায়। ঠাণ্ডা দিনতো সেই এতিয়া লগোৱা দৈখিনিয়ে মানে এনেকৈ যদি কৰি থকা যায় নহয়, তেতিয়া ঠাণ্ডা দিনলৈ কাম দিয়ে। আমাৰ মুখখনত মানে মুখখন নাফাটে, নহ'লে মুখখন বৰ ফাটি যায়। যি ফেচিয়েলেই নকৰা যাওক, ঘৰত হওক বা পাৰ্লাৰতে হওক, মুখখন এনেকৈ ওপৰৰ পৰা তললৈ আনিব নালাগে, মানে তলৰ পৰা এনেকৈ ওপৰলৈ নিব লাগে। মই হাততো লগালোঁ, মুখতো লগালোঁ, হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা পানী দি ভালদৰে চাফা কৰি লওঁ। এতিয়া মই মুখখন এতিয়া ভালদৰে ধুই আহিছোঁ আৰু ধুই পেলাই কটন কাপোৰ এখন দি মচি লৈছোঁ। মই এতিয়া 2 নম্বৰৰ ষ্টেপটো লগাম। এতিয়া এই নেমুৰ বাকলিটো মই ব্যৱহাৰ কৰিছোঁ। তাত মই এইখিনি চুজি দিছোঁ আৰু ইয়াত অকণমান মই কফি পাউডাৰ লৈছোঁ আৰু এইটো নাৰিকল তেল, এই নাৰিকল তেল দিছোঁ। মই এইখিনি এনেকৈ হাতেদি মিহলাই লৈছোঁ। এতিয়া এইখিনি দি পেলাই মুখখনত এনেকৈ সানি দিম। এনেকৈ সানি দিলে মুখৰ ভিতৰত যদি কিবা থাকে এইবিলাক ওলাই যায়। এনেকৈ সানিলে স্ক্ৰাবৰ কাম কৰে। মই যিবিলাক সানি পেলাই ভাল পাওঁ সেইবিলাকহে আপোনালোকৰ ওচৰলৈ আনো। এয়া চাওক, মোৰ এতিয়া এইখিনি সানি হৈ গৈছে আৰু মই এয়া হাতেদি অকণমান মাছাজ কৰি দিছোঁ। এইখিনি কৰি মোৰ হৈ গ'ল আৰু এতিয়া মই এইখিনি ঠাণ্ডা পানী দি ভালদৰে ধুই আহিছোঁ। এতিয়া চাওক, মই মুখখন ধুনীয়াকৈ ঠাণ্ডা পানী দি পেলাই ধুই আহিছোঁ। 3 নম্বৰতে মুখত লগাম আইচ হয়, আইচ লগাম। গৰমত ভাল লাগি গৈছে। মই এইখিনি এনেদৰে অলপ পৰ ৰৈ পেলাই শুকাবলৈ দিম। 4 নম্বৰতে লগাম। এয়া মই মচুৰ দালি কালিয়ে তিয়াই থৈছিলোঁ ৰাতি, ইয়াৰ লগত মই এয়া গোলাপ জল দিছোঁ। এয়া মোৰ লগাই হৈ গৈছে আৰু মই এইখিনি মাত্ৰ 15 মিনিট সময় ৰাখি দিম। মই মুখখন ধুনীয়াকৈ এতিয়া ধুই আহিছোঁ, হৈ গৈছে কৰা। আৰু এতিয়া গৰমত একো মইশ্চাৰাইজাৰ সানিব নোৱাৰি বা একো ক্ৰীমেই লগাব নোৱাৰি মুখত আচলতে গৰমত। সেইকাৰণে মই
অকণমান গোলাপ জল লগাই দিওঁ, কাৰণ ফেচিয়েল কৰাৰ পিছত মুখখনত কিবা অকণমান হ'লেও লগাব লাগে। মোৰ আজি হৈ গৈছে, এনেকৈ কৰিলোঁ, আপোনালোকে কৰি চাবচোন। এনেকৈ হৈ গ'ল। কেনেকুৱা পালে বাৰু মোৰ আজি ফেচিয়েলটো? ঘৰতে সাধাৰণভাৱে কৰিব পাৰি, ঘৰত পাকঘৰ থকা বস্তুৰে কৰিব পাৰি। আপোনালোকে নিশ্চয় কৰি চাব। যদি ভাল পালে আপোনালোকে কৰি চাব বুলি মোৰ আশা থাকিল। যি মোৰ এনেকৈ ফেচিয়েলটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো শেষ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নতুনসকলেতো ছাবস্ক্ৰাইব কৰিবই, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। মোৰ ভিডিঅ'টো আজি আপোনালোকে ইমানকৈ চোৱাৰ বাবে আপোনালোকলৈ থাকিল মোৰ বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈ আহোঁ।